অমৃতা কিমান কল কৰিলোঁ, তাইৰ মেট্ৰিকৰ ৰিজাল্টটো কি বা হ'ল, কলটো ৰিচিভে নকৰিলে। এতিয়া অমৃতাক লগ ধৰিব লাগিব। তোমাক কিমান কল কৰিলোঁ, কলটো কিয় ৰিচিভ নকৰিলা? এনে মোৰ মাথাটো নষ্ট হৈ আছে, তাতে আৰু তুমি ফোনৰ ওপৰত ফোন কৰি আছা মোক। কিয় তোমাৰ মাথাটো নষ্ট হৈ আছে? আৰু তোমাৰ ৰিজাল্টটো কি হ'ল? পুষ্পা, মোৰ ৰিজাল্ট বেয়া হৈছে। তোমাৰ কাৰণে পুষ্পা। মোৰ কাৰণে তোমাৰ ৰিজাল্ট বেয়া হৈছে? মই তোমাক কি কৰিলোঁ? তোমাৰ কাৰণে হৈছে মোৰ ৰিজাল্ট বেয়া। তুমি মোক পৰীক্ষাৰ সময়ত কলৰ ওপৰত কল কৰিছিলা। তোমাৰ কাৰণে মোৰ মেট্ৰিকৰ ৰিজাল্টটো বেয়া হৈছে। পঢ়িবলৈ টাইম নিদিয়া, যেতিয়া তেতিয়া কল কৰা, সেইটোৰ কাৰণে মোৰ ৰিজাল্টটো বেয়া হৈছে পুষ্পা, তোমাৰ কাৰণে। অমৃতা, তুমি মোৰ ওপৰত এইবোৰ কথা ক'লা আজি। তুমি যেতিয়া ফ্ৰী আছিলা তেতিয়া মই তোমাক কল কৰিছিলোঁ। যেতিয়া তুমি পঢ়িছিলা তেতিয়াতো মই কল কৰা নাছিলোঁ। যেতিয়া তুমি ফ্ৰী আছিলা তেতিয়াই মই কল কৰিছিলোঁ তোমাক। তুমি আজি মোক এইবোৰ কথা ক'লা, বহুতে বেয়া লাগিলে অমৃতা। মই ভবা নাছিলোঁ তুমি যে মোক এনেদৰে দুখ দিবা বুলি। পুষ্পা, চুপ কৰা। বহুত শুনিলোঁ তোমাৰ কথা। এতিয়া উচিত কথা ক'লোতো অমৃতা, তোমাৰ গাত লাগিলে হয়নে? নিজৰ দুখবোৰ তুমি নকোৱা। তুমি পৰীক্ষা চলি থকাৰ সময়ত ইনষ্টাগ্ৰামত, ফেচবুকত খালি ৰিলছৰ ওপৰত ৰিলছ বনাইছিলা। তেতিয়া আৰু কিতাপ ভালদৰে পঢ়া নাছিলা। সেইটো কাৰণে তোমাৰ ৰিজাল্ট বেয়া হৈছে অমৃতা। এতিয়া ফেইল কৰাৰ কাৰণে এইবোৰ দুখবোৰ মোৰ ওপৰত জাপি দিছা তুমি। এইটো বহুতে বেয়া লাগিছে অমৃতা। এতিয়া মই ঘৰত যাওঁ আৰু তোমাৰ কথা একো নুশুনো মই। বহুতে ভোক লাগিছে, যাওঁ মই ঘৰত। ঠিক আছে যোৱা, আৰু মোৰ লগত কথা নক'বা কেতিয়াও।